হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক। যিকোনো ব্যক্তিৰ পৰা অতি কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখক। মানুহৰ সমাগমৰ পৰা আঁতৰত থাকক। মৰমত বা আলিংগনৰ সলনি নমস্কাৰেৰে অভিবাদন জনাওক। অনামুখত চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব। পৰিষ্কাৰ পৰিচ্ছন্নতা ঘৰত, বাহিৰত আৰু বজাৰসমূহত নিশ্চিত কৰক। আহক আমি সকলোৱে সাৱধানতা অৱলম্বন কৰি কৰোনা ভাইৰাছ প্ৰতিহত কৰোঁ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সচেতন জয় জয়। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ কাহ, জ্বৰ, পানী লগা, বমি, নিউমোনিয়া, শ্বাস-প্ৰশ্বাসত অসুবিধা আৰু কোনো কোনো ক্ষেত্ৰত ডায়েৰিয়া। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ল'বলগীয়া পদক্ষেপ জনবহুল ঠাইলৈ পাৰ্যমানে কমকৈ যাব। অদৰকাৰী ভ্ৰমণ পৰিহাৰ কৰক। পানী লগা, কাহ বা জ্বৰ হৈ থকা ব্যক্তিৰ পৰা কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখিব। পানী লগা, কাহ বা জ্বৰ হ'লে মুখত মাস্ক পৰিধান কৰক। সঘনাই হাত ধুৱক। চাবোনেৰে হাত ধুলে কমেও 1 মিনিট সময় ঘঁহিব। এলকহলযুক্ত চেনিটাইজাৰেৰে হাত পখালক। অপৰিষ্কাৰ হাতেৰে চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব। মলমূত্ৰ আৰু আলিংগন পৰিহাৰ কৰক। ভালকৈ সিজোৱা খাদ্যহে গ্ৰহণ কৰক। ব্যৱহৃত ৰুমাল ভালকৈ ধুৱক। ব্যৱহৃত টিছু ঢাকনি থকা ডাষ্টবিনতহে পেলাব। যদি আপুনি বা পৰিয়ালৰ কোনো সদস্য কৰোনা ভাইৰাছ আক্ৰান্ত স্থানৰ পৰা ভ্ৰমণ কৰি আহিছে, তেন্তে সেই তথ্য ওচৰৰ স্বাস্থ্য কেন্দ্ৰত তৎকালীনভাৱে দাখিল কৰক। উপযুক্ত সাৱধানতা অৱলম্বন কৰিলে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি। অসম চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ হ'ল অসমৰ সকলো বিমানবন্দৰতে 24 ঘণ্টীয়া নিৰীক্ষণ শিবিৰ স্থাপন কৰা হৈছে। 24 ঘণ্টীয়া নিৰীক্ষণ কক্ষ অসমৰ সকলো জিলাতে স্থাপন কৰা হৈছে। অসমৰ সকলো মেডিকেল কলেজ চিকিৎসালয় আৰু সকলো জিলাতে